Bonafide. পালো এই যে কৈছে যে গাৰ্গী এই চা দেখিছ মই কৈ আছিলো না কিমান চালিয়া চাহ গৈ খালি পাবজিডালত লাগি থাকিলে হ'ব নেকি ফটোখন চাচোন কিমান ধুনীয়া বে 1 মিনিট মালটো বিৰাট ধুনীয়া ঐ পতাৰ পৰা হলে বিৰাট ভাল আছিলে নাম্বাৰ 2 কিনো কৰিবি আৰু পিছত কলেদাৰ পিছত এইটো খেলত মই কিবা বেলেগ এটাহে চাই আছিলো হ'ব দে পাছত চাবি চাইছো কিবা এটা গাৰ্গী কলিতা গাৰ্গী কি ভাবা নেকি নহয় ই বোলে দুবাৰকে মানে কিবা এটা কৰিছিলে এবাৰ মই ভাবিছো এবাৰ চাওঁ নেকি ই চোৱা ছোৱালী পাৰিব জানো ই নোৱাৰিলে আকৌ তাই নোৱাৰা কাৰণে মই অকমান বোলো মই ট্ৰাই মাৰি চাওঁ চুলি কিডালেই নাই তোৰ বাপেৰৰ নাই এই দেখোন চাচোন কোনোবাই কেতিয়াবা ধান মেলি দিব ইয়াত তই আকৌ এতিয়া ছোৱালী পতাবলৈ ওলাইছ মই কম পঠাই দিওঁ ছোৱালী পতাই এই বাদ দে থ এই কামুৰি নাথাকোন তই যাগে যা কামুৰি নাথাক আৰু যা 7 দিনৰ ভিতৰত কি কৰি আছো চাই থাক পাই গলো মই ট্ৰাই মাৰি চাওঁ চুলি কিডালেই নাই তোৰ বাপেৰৰ নাই এই দেখোন চাচোন কোনোবাই কেতিয়াবা ধান মেলি দিব ইয়াত কিহে কৈছিল বাৰু মোকে উফাই মাৰিবলৈ আজি 5 নম্বৰ দিন হ'ল কথা চুলি এডালো নাই কথা দেখোন কেনেকে বাৰু সিহঁতৰ মুখত খোপাম আৰু 7 নম্বৰ দিনাখন মই ছোৱালী পটোৱাৰ কথা আছিল ক'ত আজিলৈকে দেখোন মোৰ চুলিয়ে নগজিল Excuse me, অকমান নামি দিবা বাইকটো পাৰ্ক কৰি দিবা তোৰ কি হ'ল মানে মোৰ কি হ'ল সেইটো পিছৰ কথা চাওঁ তুমি এফালে আছোন অকণমান সিহঁতৰ পৰা মানে অকণমান সাৱধানে থাকিবা দেই এইটো অভি এইটো মানে মোৰ ভাল বন্ধু নালাগে আৰু এইটো মোৰ দাদা কুন্দিদা দেই নাই নালাগে আৰু তেতিয়াহ'লে আমি অকণ ফুৰিবলৈ যাওঁ ন মাইণ্ডটো অকণ ফ্ৰেছ কৰি আহোঁ দাদা জাষ্ট অকণ সময় হা মোক দিবি নে নাই সেইটো ক ঠিক আছে দিম নহয় সময় নাই তেনেকে নহয় সময়নো কেইটা হৈছে মই দিম এটা বাজিলে এটা তই 12টাৰ কথা কৈ এটা হ'ল 1 ঘণ্টা ধৰি সময় মই লাগিব এতিয়া লাষ্ট এটা কথা কৈছো তই পইচাও নালাগে তই মোক বস্তুটো দেখালি মোক লৈ পকাইছে ভাড়াও নাপালো মই কওঁ শুন A few moments later. কি হেৰি লাগে বহুত ইম্পৰ্টেণ্ট কথা আছে তুমি ঘৰলৈ গ'লা ইয়াত ক'ব নোৱাৰো তই কথাটো কচোন লাগে কি মই ধ্যান আমাৰ ভৰিত কৈছো কোন কথা আজি 7 নম্বৰ দিন মোক লাগে চুলি কোটা 7 নম্বৰ মানে
তুমি পিছত মই তোমাক বুজাই দিম মোক কথা দিয়াচোন বল 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 বলা 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 না সোনকালে আহা দেৰি হ'ব আকৌ 11টা বজাত আমাৰ তোক এতিয়া মই চুলি দিও কৰ পৰা বাৰু কচোন তেনে কৰি কিবা এটা কৰি দিয় মই সুন্দৰ মই নহয় মৰি থাকিম বুজিছে নাই 7 নম্বৰ দিনাখনতে মই সিহঁতক দেখুৱাব লাগে ছোৱালীজনী পঠাই ভাওনাৰ চুলি আৰু মানুহৰ সঁচা চুলি মিলে জানো কচোন এই কেপিয়া চেপিয়া সোপা লগাই ক'ৰবাত চুটকান মাৰি দিয়কচোন মই সিহঁতক মুঠতে দেখুৱাব লাগে পইচা বুলি ক'লে তই চাই ল কাৰণ তই চা এইটো মানুহৰ লকডাউনৰ সময়ত কেনেকুৱা অৱস্থা পইচা কিন্তু মোক লাগিব এই আপুনি একেবাৰে চিন্তা নকৰিব মুঠতে মোক 7 নম্বৰ দিনাখনৰ 12টা বজাত মই পইচা দিম ঠিক আছে আপুনি চুলি গুচাই এডালে হ'ব দিয়ক হা এডালে হ'ব দিয়ক হ'বতো হ'ব চাই ল হ'ব 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 পিছত আকৌ কেইদিন নহ'ব হ'ব মই চুলি লগাই ছোৱালী পতাই জ্ঞানের বাতি জ্বালাও রে টুন টুনা টুন টুন